আপোনালোকে ইচ্ছা কৰিছে যদি মোৰ কোনো আপত্তি নাই। तुम्हारे ছবি আকৌ দৃশ্যপটত কিবা ভাল লাগি যায় সেই ক্ষণত উৰুৱাই লৈ যায় মোৰ মনত উৰুৱাই লৈ যায় মোৰ মনত কৰিলো এজাক বলিয়া বতাহে উৰুৱাই লৈ যায় तुम्हारे ছবি আকৌ দৃশ্যপটত কিবা ভাল লাগি যায় সেই ক্ষণত উৰুৱাই লৈ যায় মোৰ মনত উৰুৱাই লৈ যায় তুমি কোন? মই আপোনাৰ পত্নী। আজিৰ পৰা 6 মাহ আগতে আমাৰ বিয়া হৈছিল। তাৰ মানে 6 মাহৰ পৰা মই এইখন লিখি আছো আৰু তুমি 6 মাহে? কি নাম তোমাৰ?